নাম্বাৰ 1 50 কিলোগ্ৰাম ভৰ বস্তু এটাত কিমান নিউটন বল প্ৰয়োগ কৰিলে ত্বৰণ 5 মিটাৰ পাৰ ছেকেণ্ড হ'ব সো এনসাৰ হৈছে নাম্বাৰ এ 250 নাম্বাৰ 2 বস্তু এটাৰ প্ৰাৰম্ভিক বেগ 5 মিটাৰ পাৰ ছেকেণ্ড আৰু ত্বৰণ 10 মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ গতিকে 2 ছেকেণ্ড পিছত বস্তুটিয়ে কিমান দূৰত্ব অতিক্ৰম কৰিব সো এনসাৰ হৈছে নাম্বাৰ বি 30 মিটাৰ নাম্বাৰ 3 পোহৰ ৰশ্মি এটা মাধ্যমৰ পৰা আন এটালৈ প্ৰতিসৰিত হলে পোহৰৰ কি অপৰিৱৰ্তিত হৈ থাকে সো এনসাৰ হৈছে নাম্বাৰ সি কম্পনাঙ্ক নাম্বাৰ 4 বায়ুমণ্ডলত থকা বায়ুৰ অণু আৰু অন্য সূক্ষ্ম কণিকাবোৰে কোনটো ৰঙৰ পোহৰ বেছিকৈ বিচ্ছুৰণ কৰে সো এনসাৰ হৈছে নাম্বাৰ বি নীলা নাম্বাৰ 5 অনুপ্ৰস্থ তৰংগ এটাৰ শীৰ্ষবিন্দু আৰু নিকটতম খাদৰ মাজৰ দূৰত্ব কিমান সো এনসাৰ হৈছে নাম্বাৰ বি λ/2 নাম্বাৰ 6 যি শব্দ মানুহে কাণেৰে নুশুনে কিন্তু বাদুলিয়ে শুনে তেনে শব্দ কি বোলে সো এনসাৰ হৈছে নাম্বাৰ এ অতি শব্দ নাম্বাৰ 7 এটা বস্তুৱে প্ৰতি ছেকেণ্ডত 10টা দোলন সম্পূৰ্ণ কৰে পৰ্যায়কাল কিমান সো এনসাৰ হৈছে নাম্বাৰ ডি 0.1 ছেকেণ্ড নাম্বাৰ 8 কি শৰ্তত বস্তু এটাই অতিক্ৰম কৰা দূৰত্ব সৰণৰ সমান হয় সো এনসাৰ হৈছে নাম্বাৰ সি বস্তুটো সমবেগেৰে সৰল ৰেখীয় পথত গতি কৰি থাকিলে নাম্বাৰ 9 এটা সমবেগত গতি কৰি থকা বস্তুৰ দ্ৰুতি সলনি হৈ থাকিব পাৰেনে সো এনসাৰ হৈছে নাম্বাৰ এ নোৱাৰে নাম্বাৰ 10 সৰল দোলক এটাৰ পৰ্যায়কাল 2 ছেকেণ্ড হলে দোলকটোৱে 1 ছেকেণ্ডত কেইটা দোলন সম্পন্ন কৰে সো এনসাৰ হৈছে নাম্বাৰ সি 0.5